আজি আমাৰ কোকৰাঝাৰত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ কথা আছিলে, কিন্তু বতৰৰ কাৰণে আহিব নোৱাৰিলে। যেন হওক, আমাৰ যিখিনি BTC অঞ্চলত যিখিনি এজেণ্ডা লৈ পেলাই কাম কৰিব লগা আছিল, সেইটো প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই গুৱাহাটীৰ পৰাই কৰি দিছে। তাৰ কাৰণে আমি BTC বাকী ৰাইজৰ হৈ মোদী ডাঙৰীয়াক আমি ধন্যবাদ যাচিছোঁ। আৰু সঁচাকৈ যদি আহিব পাৰিলে আৰু বহুত ভাল হ'লে হয়, কিন্তু বতৰ বেয়া, কি কৰিব। যেনক আমাৰ যিখিনি প্ৰগ্ৰাম এইটো ছাকচেছ, আৰু আমি BTC বাকী ৰাইজক যেনেকুৱা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক আদৰিবৰ কাৰণে যেনেকৈ আমাৰ ৰাইজে ওলাই আহিছিলে, যেনেকুৱা মানে গেডাৰিং হ'ব লাগিছিল, এইটো যথেষ্ট হৈছিল। যেন হওক, বতৰৰ কাৰণে আহিব পৰা নাই, এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক। যেন হওক, আমাৰ যিখিনি প্ৰগ্ৰামবিলাক, গোটেই প্ৰগ্ৰামবিলাক ভালকৈ ছাকচেছ হৈছে। যিহেতু আমাৰ গোসাইগাঁৱত যিটো ফ্লাইঅভাৰ, যিটো ফাউণ্ডেশ্যন, বা কোকৰাঝাৰ আৰু কাৰিগাঁও যিটো ৰাস্তা, ইয়াৰ ওপৰত 3টা ফ্লাইঅভাৰ ফাউণ্ডেশ্যন, আৰু শংকোচ নদীৰ ওপৰত যিটো দলঙৰ ফাউণ্ডেশ্যন, আৰু বেকী নদীৰ ওপৰত যিটো দলঙৰ ফাউণ্ডেশ্যন, সেইবিলাক গোটেই কামটো আজি প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই গুৱাহাটীৰ পৰাই ফাউণ্ডেশ্যন ভূমি পূজনটো কৰি দিলে। আৰু ইয়াৰ লগতে বাছবাৰীত যিটো গুৱাহাটীৰ পৰাই ভূমি পূজনটো কৰিলে। আৰু এনেকুৱা গোটেই অসমত যেনিবা গুৱাহাটীৰ পৰা কোকৰাঝাৰৰ পৰা যিটো চাউথৰ যোৱা যিটো ট্ৰেইন, সেইটো আজি ফ্লেগ অফ কৰিলে। মুঠতে খুব ভালেই লাগিছে। যদিও আহিব পৰা নাই, আমাৰ BTC অঞ্চলত যিখিনি হ'ব লাগে সেইটো হৈছে। আৰু মই প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, যাতে ভূটান আৰু কোকৰাঝাৰ যিটো ৰেলৱে লাইন, যিটো অতি সোনকালে হ'বলৈ গৈ আছে, সেইটো বনাবলৈ কাৰণে, ঠিক তেনেকুৱা ধৰণৰ ভাৰত আৰু ভূটান যিটো ইণ্ডো ভূটান নেশ্যনেল হাইৱে, সেইটো যাতে অতি সোনকালে ছাৰ্ভে কৰি পেলাই যাতে কৰি দিয়ে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। কথা সেইটোৱে। নিৰ্বাচনটো হ'ব এপ্ৰিল মাহত। মই প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক গেৰেণ্টি দিছোঁ যে অসমত এপ্ৰিল মাহত যিটো নিৰ্বাচন হ'ব, সেইটো BJP নেতৃত্বত NDA চৰকাৰে 100% চৰকাৰ গঠন কৰিব বুলি মই গেৰেণ্টি দিছোঁ। উপহাৰ মানে আজি নিদিলেও কেতিয়াবা আৰু সময় আছে, ইলেকশ্যনত আমি চৰকাৰ বনাই ল'ম, ইয়াৰ পিছত আমি পাম। আজি নিদিলেও কি, আজি প্ৰধানমন্ত্ৰী খুব খোলা মনৰ মানুহ বুলি কৈছে। দিলদাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক চবেই জানে, পুৰা দুনিয়াৰ মানুহে জানে, ভাৰতবাসী ৰাইজে জানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক খুব দিলদাৰ মানুহ আৰু দিল সে কাম কৰা মানুহ। সেইকাৰণে মই অনুৰোধ কৰিছোঁ, দিল সে খুশ বলো। আমাৰতো NDA হিচাপে আমি চৰকাৰ গঠন কৰিমে। BJP নেতৃত্বত NDA চৰকাৰ 100% এইটো হ'বই। 126টা দিব। আমাৰ কি 15টা কৈ থাকে। 126টা 126টা কি 15টা 126টা খালি 15টা উঠি থাকে। আমাৰ অসমত 126টা আছে। আমাৰ BTC হয়, BTC 15টা আছে। আমি NDA হিচাপে প্ৰাৰ্থী দিব বাছ। NDA কি BPF কৈ থাকে। NDA পাৰ্টি আগতহে BPF আছিল, এতিয়া NDA হিচাপে। আগত যেনিবা কাৰো লগত এলায়েন্স নাছিল, তেতিয়া আমি BPF বুলি কৈ আছিল, এতিয়া NDA।